প্ৰহ্লাদ চৰিত্ৰ হিন্দু ধৰ্মৰ শাস্ত্ৰসমূহত বৰ্ণিত এক গুৰুত্বপূৰ্ণ আৰু শিক্ষামূলক কাহিনী। এই কাহিনী বিশেষকৈ শ্ৰীমদ্ভাগৱতত, গীতা, পুৰাণত সকলোতে পোৱা যায়। ই ভক্তি, সত্য, ধৈৰ্য আৰু ভগৱানৰ পৰম কৃপাৰ বিষয়ে শিক্ষা দিয়ে। আজিৰ এই কাহিনীৰ দীঘল বিৱৰণ আৰু ইয়াৰ পৰা লাভ কৰা জ্ঞান শিক্ষাৰ বৰ্ণনা দিয়া হ'ব। নমস্কাৰ, আপোনালোকে চাই আছে ABC ষ্টৰী আৰু আমাৰ চেনেলটো যদি এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰহ্লাদ চৰিত্ৰৰ মূল কাহিনী। প্ৰহ্লাদ আছিল হিৰণ্যকশিপু নামৰ এটা অসুৰৰ পুত্ৰ। হিৰণ্যকশিপু আছিল এক দানৱ ৰাজা, যিয়ে শৰীৰ আৰু মনে বহুত শক্তিশালী আছিল। তেওঁৰ তপস্যাৰ জৰিয়তে ভগৱান ব্ৰহ্মাক সন্তুষ্ট কৰি এক আশীৰ্বাদ বৰদান লাভ কৰিছিল। এই বৰদান অনুসাৰে তেওঁ কোনো দেৱতা বা কোনো দানৱৰ দ্বাৰা দিন বা ৰাতি, ঘৰত বা বাহিৰত, অস্ত্ৰ বা নিৰস্ত্ৰ আৰু ভূমি বা আকাশত ধ্বংস কোনেও হত্যা কৰিব নোৱাৰে। যেতিয়া নেকি এই বৰ ব্ৰহ্মাৰ পৰা লাভ কৰিছিল আৰু এই আশীৰ্বাদ বৰ ওপৰত ভৰসা কৰি হিৰণ্যকশিপুৱে নিজকে অমৰ বুলি নিজকে বিশ্বাস কৰি নিজকে ভগৱান বুলি নিজকে ঈশ্বৰৰূপে পূজা কৰিবলৈকে সকলোকে বাধ্য কৰাইছিল। প্ৰহ্লাদ যদিও এক অসুৰৰ পুত্ৰ আছিল, তেওঁ ভগৱান বিষ্ণুৰ প্ৰবল ভক্ত আছিল। তেওঁ সদায় বিষ্ণুৰ নাম জপ আৰু চিৰকাল সত্য পথত অবিচল আছিল। তেওঁৰ এই ভক্তিত হিৰণ্যকশিপু অসন্তুষ্ট হৈছিল, কাৰণ তেওঁ চাইছিল যে তেওঁৰ পুত্ৰই তেওঁক পূজা বা আদৰ সাদৰ কৰে নকৰে। হিৰণ্যকশিপুৱে বহুতে প্ৰহ্লাদক নিজৰ ধৰ্মপথ ত্যাগ কৰাই লোভ দেখুৱালে, কিন্তু প্ৰহ্লাদ দৃঢ়ভাৱে তেওঁৰ ভক্তিত অবিচল আছিল। তদুপৰিও প্ৰহ্লাদৰ ধৈৰ্য আৰু ঈশ্বৰ প্ৰেম হিৰণ্যকশিপুৰ বিৰোধিতাক আৰু অধিক প্ৰবল কৰিলে। তেওঁ প্ৰহ্লাদক শাস্তি দিবলৈ নানা ভয়ংকৰ পন্থা অৱলম্বন কৰিছিল। তেওঁ অগ্নিদগ্ধ কৰা হৈছিল, প্ৰহ্লাদক জ্বলন্ত অগ্নিত নিক্ষেপ কৰা হৈছিল, কিন্তু ভগৱান বিষ্ণুৰ কৃপাত তেওঁ নিৰাপদে বাহিৰ হৈছিল। তেওঁক সমুদ্ৰৰ গভীৰতাত নিক্ষেপ কৰা হৈছিল, কিন্তু তাতো তেওঁ অক্ষত থাকে। হিৰণ্যকশিপুৰ ভগ্নী শালিকাৰ আশীৰ্বাদ আছিল যে অগ্নিয়ে তেওঁক নষ্ট কৰিব নোৱাৰে, আৰু শালিকা প্ৰহ্লাদক কোলাত লৈ অগ্নিত বহিছিল, কিন্তু ভগৱানৰ কৃপাত শালিকা অগ্নিদগ্ধ হয় আৰু প্ৰহ্লাদ নিৰাপদ আছিল। এই সকলো বাধা সত্ত্বেও প্ৰহ্লাদ বিষ্ণুৰ ভক্তিত অবিচল আছিল। হিৰণ্যকশিপুৰ ধ্বংস আৰু নৃসিংহ অৱতাৰ। হিৰণ্যকশিপুৰ প্ৰহ্লাদক সোধে, তোৰ ঈশ্বৰ বা বিশ্বাস সৃষ্টিকৰ্তা কোন আৰু তেওঁ ক'ত আছে? প্ৰহ্লাদে উত্তৰ দিয়ে যে ভগৱান সকলো ঠাইতে আছে, প্ৰত্যেক বস্তুত, হৃদয়পিণ্ডত, সকলো প্ৰাণীতে, সকলো জীৱতে, সকলো ঠাইতে আছে। তেতিয়া হিৰণ্যকশিপুৱে প্ৰমাণৰ বাবে তেওঁৰ ৰাজসভাত থকা এটা খুঁটাৰ ওপৰত আঙুলিয়াই দি কয় যে তোৰ যদি ঈশ্বৰ এই খুঁটাটোতে আছে তেন্তে মোক দেখুৱাই দে। প্ৰহ্লাদে হয় আছে বুলি খুঁটাটোত দেখুৱাই দিলে। তেতিয়া হিৰণ্যকশিপুৱে তৎক্ষণাৎ তেওঁ খুঁটাটোত আঘাত কৰে, আৰু আঘাত কৰাৰ লগে লগে ভয়ংকৰ ৰূপ লৈ নৰসিংহই ৰূপ ধাৰণ কৰে। আৰু ভগৱান নৃসিংহ তেওঁ সন্ধিয়াৰ সময়ত ৰাজসভাৰ দুৱাৰৰ দৰবত, যিটো নেকি ঘৰ বা ভিতৰতো নহয় বাহিৰতো নহয়, নিজৰ নখেৰে যি অস্ত্ৰ বা শস্ত্ৰও নহয়, তেওঁক তেতিয়াই হত্যা কৰে। প্ৰহ্লাদ চৰিত্ৰৰ পৰা লাভ কৰা আমি জ্ঞানসমূহ বুজোৱা হওক। ভক্তি আৰু ঈশ্বৰৰ প্ৰেমৰ শক্তি। প্ৰহ্লাদৰ জীৱন বুজাই দিয়ে যে শুদ্ধ ভক্তি আৰু ঈশ্বৰ প্ৰেমে সকলো বাধা অতিক্ৰম কৰিব পাৰে। প্ৰহ্লাদৰ ভক্তি অতুলনীয়, আৰু ই দেখুৱাইছে যে জীৱনত যিকোনো পৰিস্থিতিত ভক্তি অবিচল থকাই সাফল্যৰ গুৰুত্বপূৰ্ণ মূল মন্ত্ৰ। সত্যপথত অবিচল থকাটো সৰ্বশ্ৰেষ্ঠ ধৰণে প্ৰহ্লাদৰ ধৈৰ্য আৰু সত্যপথত স্থিৰ থকাটোৱে শিক্ষা দিয়ে যে জীৱনৰ যিকোনো পৰিস্থিতিত নৈতিকতা আৰু সত্যৰ ওপৰত বিশ্বাস ৰাখিলে শেষত সাফল্য লাভ কৰা যায়। অহংকাৰৰ বিনাশ নিশ্চিত। হিৰণ্যকশিপুৰ অহংকাৰ ই বুজাইছে যে কোনো শক্তি বা ধন বা ক্ষমতা ঈশ্বৰৰ শক্তিক পৰাভুক্ত কৰিব নোৱাৰে। তেওঁৰ অহংকাৰৰ পৰিণতিত তেওঁৰ ধ্বংস অবিনাৰ্য আছিল। কৃতজ্ঞতা আৰু বিশ্বাসৰ গুৰুত্ব।
ভগৱানৰ ওপৰত বিশ্বাস আৰু ভক্তিৰে ভৰসা কৰাটোৱে জীৱনত সকলো বাধা সহজ কৰি তোলে। প্ৰহ্লাদে ভগৱানৰ কৃপাত বিশ্বাস কৰি সকলো বিপদৰ পৰা সন্মুখীন হৈছিল। প্ৰশ্ন, ভগৱান সকলো ঠাইতে আছেনে? আৰু আপোনালোকে শুনি আহিছে যে ভগৱান শ্ৰী ই সকলো শিক্ষা দিয়ে যে ঈশ্বৰ কেৱল মঠ মন্দিৰ বা বিশেষ স্থানত সীমাবদ্ধ নহয়, তেওঁ সকলো ঠাইতে থাকে। সকলো হৃদয়ত আৰু সকলো জীৱিত আৰু নিৰ্জীৱ বস্তুতেই তেওঁ স্পৰ্শ হৈ থাকে। অপৰাধৰ বাবে শাস্তি নিশ্চিতনে? হিৰণ্যকশিপুৰ দুষ্ট কাৰ্য আৰু ভগৱানক অস্বীকাৰ কৰা স্বভাৱৰ বাবে তেওঁ প্ৰচণ্ড শাস্তি লাভ কৰিলে। আৰু ই বুজাইছে যে ধৰ্মপথ ত্যাগ কৰি অধৰ্ম পথত যোৱা মানুহে শেষত নিজৰ কৰ্মৰ ফলৰ সৈতে মুখামুখি হ'ব লাগে। ধৈৰ্য আৰু সাহসৰ মহত্ব। প্ৰহ্লাদৰ ধৈৰ্য আৰু সাহসে বুজাইছে যে বিপদৰ সময়ত মৰণক ভয় নকৰাকৈ শুদ্ধচিত্তে চলি যোৱা জীৱনৰ সাৰ্থকতা। প্ৰহ্লাদ চৰিত্ৰ হ'ল এক অনুপ্ৰেৰণাদায়ক কাহিনী, যি সত্য, ধৰ্ম, ভক্তি আৰু ভগৱানৰ সৰ্বব্যাপিতা বুজাই দিয়ে। ই দেখুৱায় যে ঈশ্বৰৰ প্ৰতি শুদ্ধচিত্তৰ ভক্তি সকলো বাধা, বিপদ আৰু পাপৰ ওপৰত বিজয় লাভ কৰিবলৈ সক্ষম। প্ৰহ্লাদৰ জীৱনৰ তেওঁৰ ভক্তি আৰু সত্যৰ বাবে চিৰকালৰ বাবে এক আদৰ্শ ৰূপে স্থাপন হৈ থাকিব। ধন্যবাদ।